রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তামাম নবী আলাইহিস সালাতু সালামক আল্লাহ পাকে এটা খাস দোয়া দিছিল, যিটো দোয়া দুনিয়াৰ বুকুত কৰে অথবা পৰকালত কৰে, সেই দোয়াটোত যি বিচৰা হয় সেইটো আল্লাহ পাকে কবুল কৰে আৰু দান কৰে। লিকুল্লি নাবিয়্যিন দাওয়াতুম মুস্তাজাবা, এটা খাস দোয়া। সেই দোয়াটো কৰাৰ পিছত যি বিচাৰিব, যদি আল্লাহ কোৱা হয়, সেই নবীয়ে যদি কয়, চব নবীক দিয়া হৈছিল, উম্মতক নহয়। নবীয়ে যদি বিচাৰে যে গোটেই দুনিয়াখন মোৰ কাৰণে হীৰা বনাই দিব লাগে, আল্লাহ পাকে বনাই দিব। যদি কোনোবাই তাতকৈ কিবা বিচাৰে তেন্তে সেয়াও আল্লাহ পাকে দান কৰিব। যিমানবোৰ নবী আহিছিল দুনিয়াৰ বুকুত, চব নবীয়ে সেই খাস দোৱাটো কৰি পেলাইছে দুনিয়াৰ বুকুতে। কিন্তু আপোনাৰ মোৰ নবী, যিজনা নবীৰ নবী, বিশ্ব নবী ৰসুলে কাউনাইন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামাই সেই দোৱা কৰা নাই। কিয়ামতৰ কাৰণে, আপোনাৰ মাগফিৰাতৰ কাৰণে সেই দোৱা এতিয়াও সাঁচি ৰাখিছে। সুবহানাল্লাহ, এতিয়াও সাঁচি ৰাখিছে। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে সেই দোয়া কৰা নাই, কিয়ামতৰ দিনাখন কৰিব উম্মতৰ মাগফিৰাতৰ কাৰণে। কিমান মহব্বত কৰে, কিমান মহব্বত কৰে। সেই স্পেচিয়েল দোয়া পোৱাৰ পিছত হযৰতে নূহ আলাইহিস সালাতু সালামে আল্লাহৰ ওচৰত দোয়া কৰিছিল। নূহ আলাইহিস সালাতু সালাম 950 বছৰ ইমানি দাৱাত, ইমানি মেহনত কৰিছিল। মাত্ৰ 100 জন কি তাতকৈ কম মানুহ ইমানত দীক্ষিত হৈছিল, বাকি সববিলাকে আল্লাহৰ নাফৰমানি কৰিছিল। আল্লাহক ক'লে, ইয়া ৰাব্বি ইন্নী দাউতু কওমি লাইলা ওয়া নাহাৰা, হে মোৰ ৰব, হে মোৰ আল্লাহ, মই দিনে ৰাতি মোৰ কওমৰ ওচৰত গৈ দাৱাত পেশ কৰিছোঁ, কিন্তু নূহ আলাইহিস সালাতু সালামৰ কওম ইমানেই বদবখত আছিল, ইমানেই দুৰ্ভগীয়া আছিল, তেওঁলোকে নবীয়ে দিয়া দাৱাত কাণেৰে শুনা নাছিল, কাণত খোপা দিছিল, আঙুলি ভৰাই লৈছিল। চকুৰে নবীৰ চেহেৰা চাবলৈ ইচ্ছা কৰা নাছিল, চকু হাতেৰে ঢাকি পেলাইছিল। নূহ আলাইহিস সালাতু সালাম নাৰাজ হৈ পৰিল, নবী হয়, নাৰাজ হৈ পৰিল। সূরা নূহ 29 নম্বৰ পাৰা 26 নম্বৰ আয়াত আল্লাহ পাকে এলান কৰিলে, ওয়াকালা নূহুৰ ৰাব্বি লা তাদাৰ আলাল আৰদি মিনাল কাফিৰিনা দাইয়াৰা। সেই স্পেচিয়েল দোৱাটো ইয়াদ কৰিলে। ওয়াকালা নূহ আলাইহিস সালাতু সালামে ক'লে, হে আল্লাহ, ইয়া ৰাব্বি লা তাদাৰ আলাল আৰদি মিনাল কাফিৰিনা দাইয়াৰা, যিসকলে নেকি মোৰ নাফৰমানি কৰিলে, আপোনাৰ নাফৰমানি কৰিলে, ইছলামী দাৱাত কবুল নকৰিলে, আল্লাহ সিহঁতৰ কাকোকে এই পৃথিৱীত জীৱিত থাকিবলৈ অধিকাৰ নিদিবা। বদদুৱা। নবী বদদুৱা দিয়াৰ পিছত আল্লাহ পাকে কবুল নকৰিব? কবুল কৰিব। কি হ'ল ফলত? আল্লাহ পাকে সেই 80 কি 82 জন মানুহক বাদ দি বাকি গোটেই পৃথিৱীত থকা মানুহ পৰ্যন্ত, এইবিলাক পৰ্যন্ত আল্লাহ পাকে ভয়ংকৰ বানপানী দিলে আৰু চবকে ডুবাই মাৰি পেলালে। নবীৰ দোৱা কবুল হ'ল। হযৰতে সুলাইমান আলাইহিস সালাতু সালামে সেই দোৱা কামত লগালে। সুলাইমান আলাইহিস সালাতু সালামে দোৱা কৰিলে 23 নম্বৰ পৰা সূরা সদ 35 নম্বৰ আয়াত। সুলাইমান আলাইহিস সালাতু সালামে ক'লে, ৰব্বিগফিৰলি ওয়া হাবলি মুলকাল লা ইয়ামবাগি লি আহাদিম মিন বাদি। সুলাইমান আলাইহিস সালাতু সালামে ক'লে, আল্লাহ মোক মাফ কৰি দিয়ক। ৰব্বিগফিৰলি, হে ৰব মোক মাফ কৰি দিয়ক। ওয়া হাবলি মুলকাল লা ইয়ামবাগি লি আহাদিম মিন বাদি, আৰু মোক এনেকুৱা ৰাজত্ব আৰু ক্ষমতা দান কৰক, যি ৰাজত্ব আৰু যি ক্ষমতা মোৰ পিছত আন কাকোকে দিয়া নহয়, আন কাকোকে দিয়া নহয়, তেনেকুৱা ক্ষমতা মোক দান কৰক। আল্লাহ পাকে সেই স্পেচিয়েল দোৱা কবুল কৰিলে আৰু সুলাইমান আলাইহিস সালাতু সালামক এনেকুৱা ক্ষমতা দিলে, সামান্য এখন সাধাৰণ তক্তা, কাঠৰ সাধাৰণ এখন তক্তাত উঠি বিমানৰ নিচিনাকৈ, এৰোপ্লেনৰ নিচিনাকৈ সেইখন তক্তাত উঠি আল্লাহৰ ইচ্ছাত পৃথিৱীৰ ইফালৰ পৰা সিফাললৈকে যাব পৰা ক্ষমতা আল্লাহ পাকে দান কৰি দিলে। সুবহানাল্লাহ। কোনো ইঞ্জিন নাই, কোনো ড্ৰাইভাৰ নাই, কোনো পাইলট অবিহনে আল্লাহ পাকে দিলে। পৃথিৱী যিমান আগুৱাই যাওক, টেকনলজি যিমানেই ডেভেলপ নকৰক কিয়, এই দুনিয়াটো ধ্বংস হৈ যাব পাৰে, ইঞ্জিন আৰু বিনা পাইলটে কোনো এখন তক্তাত হাৱাত উৰোৱাৰ ক্ষমতা হাসিল কৰিব নোৱাৰে। দোৱাত যে কৈছিল, মোক এনেকুৱা ক্ষমতা দিয়া, যি ক্ষমতা মোৰ পিছত কাকোকে দিয়া নহয়, আল্লাহ পাকে দি দেখুৱাই দিলে। আৰু আল্লাহ পাকে কি ক্ষমতা দিলে, জিনসকলক, জিন্নাতসকলক সেই সুলাইমান নবীৰ অধীন বনাই দিয়া হ'ল। যি বাইতুল মুকাদ্দাস আছে, সুলাইমান আলাইহিস সালাতু সালামে জিন্নাতৰ দ্বাৰাই বাইতুল মুকাদ্দাস বনাইছিল। মুছলমান সকলৰ কাৰণে যেতিয়া কাবা ঘৰ কিবলা হোৱা নাছিল, তাৰে আগত
বৈতুল মুকাদ্দাস মুছলমানৰ কিবলা আছিল। সেই বৈতুল মুকাদ্দাস জিন্নাতৰ দ্বাৰা আল্লাহ পাকে কি কৰিলে, সুলাইমান আলাইহিস সালামে বনালে। ইমান ক্ষমতা দিছিল, পিঁপৰাৰ ভাষা পৰ্যন্ত বুজিছিল সুলাইমান আলাইহিস সালামে। টেকনলজি যিমানে ডেভেলপ নহওক কিয়, কোনোবা ৰজা, কোনোবা দেশৰ প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ হওক, প্ৰেচিডেণ্টেই হওক, কি পিঁপৰাৰ কথা বুজিব পৰাৰ ক্ষমতা লাভ কৰিব কোনোবা দিন? কোনোদিন নকৰে। আল্লাহ পাকে সেই ক্ষমতা দি হযরত সুলাইমান আলাইহিস সালামৰ ক্ষেত্ৰত সেই দোৱা কবুল কৰি প্ৰমাণ কৰি দিলে যে যি দোৱা কৰিব নবীসকলে সেই স্পেচিয়েল দোৱা কবুল কৰা হ'ব। চব নবী দোৱা কৰিলে, সকলোখিনি আলোচনা কৰা সম্ভৱ নহয়। কিন্তু আপোনাৰ মোৰ নবী দয়াৰ হাগা ৰাহমাতুল লিল আলামিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দোৱা কৰা নাই, নকৰিলে। যেতিয়া কিয়ামত হ'ব, যিদিনাখন হাসৰ কায়েম হ'ব, আল্লাহ পাক ৰব্বুল ইজ্জতে জিব্ৰাইল আমিন আলাইহিস সালামক ক'ব, জিব্ৰাইল যোৱা মোৰ নবীক মোৰ সিংহাসনৰ ওচৰলৈকে লৈ আহা আৰু মোৰ ওচৰলৈকে বহিবলৈ দিয়া। হযরত রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত জিব্ৰাইল আমিন আলাইহিস সালাম গৈ ক'ব, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহৰ ওচৰলৈকে আহিব। আল্লাহ পাকে ক'ব, মোৰ হাবিব, মোৰ দোস্ত, মোৰ বন্ধু, মোৰ ওচৰত থকা সিংহাসনতে বহি যোৱা। আল্লাহৰতো আৰাশ আছে, সিংহাসনত বহি যোৱা। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে নবহিব। আল্লাহ ক'ব, ইয়া ৰাব্বি, হে আল্লাহ, মই ইয়াত বহি থাকিম আৰু ফুলচিৰাতৰ পাৰত মোৰ গুনাহগাৰ উম্মতৰ কি অৱস্থা সেয়াটো মই জানিব নোৱাৰিম। হে আল্লাহ, মোক পাৰমিশ্যন দিয়া হওক, মোৰ অনুমতি দিয়া হওক, মই সেই ফুলচিৰাতৰ ওচৰলৈকে যাওঁ য'ত মোৰ গুনাহগাৰ উম্মতে ফুলচিৰাত পাৰ হৈ আছে। মই মিজানৰ ওচৰলৈকে যাওঁ, পাল্লাৰ ওচৰলৈকে যাওঁ য'ত মোৰ গুনাহগাৰ উম্মতৰ আমলবিলাক জোখা হৈ আছে, মই তালৈকে যাম। আল্লাহ পাকে অনুমতি দিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ফুলচিৰাতৰ পাৰলৈকে যাব আৰু গৈ দেখিব উম্মতৰ অৱস্থা বহুত বেয়া, উম্মত বহুত বেছি জাহান্নামত পৰি আছে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে মাকামে মাহমুদত গৈ সিজদাহত পৰি যাব। সিজদাহত যেতিয়া পৰি যাব, আল্লাহৰ আৰশ হিলিব ধৰিব। আল্লাহৰ আৰশ হিলি থাকিব। তেতিয়া আল্লাহ পাকে ক'ব, ইৰফা ৰাসাক, নবী হে মূৰ উঠোৱা, মূৰ উঠোৱা, আজি কিয়ামতৰ দিনাখন তুমি কিয় সিজদাত পৰিবা? ইৰফা ৰাসাক সাল তুতাক, খুদা খোজা, বিচৰা, যি বিচাৰিবা তাকেই দিয়া হ'ব। সিজদাত পতিত নহবা, মোৰ জালালতে সহ্য নকৰে, মোৰ জালালতে সহ্য নকৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে পবিত্ৰ মস্তক মুবাৰক উঠাব আৰু আল্লাহ পাকক ক'ব, হে আল্লাহ, সকলো নবীকে স্পেচিয়েল এটা দোৱা দিয়া হৈছিল, চব নবীয়ে দোৱাটো কৰি পেলাইছিল। হে আল্লাহ, সেই দোৱাটো মই কৰা নাই, আজি মই কৰিব বিচাৰিছোঁ, মোক পাৰমিশ্যন লাগে, মোক পারমিশন লাগে। আল্লাহ পাকে অনুমতি দিব, ইজাজত দিব আৰু আল্লাহ পাকে ক'ব, নবী হে যাওক, আপোনাৰ যাক যাক ইচ্ছা হয়, যাকে আপুনি ইচ্ছা কৰে, যাকে আপুনি বিচাৰে তেওঁক ধৰক, শাফাআত কৰক, আপুনি জাহান্নামৰ পৰা উঠাই আনি জান্নাতলৈকে আপোনাৰ যিকোনো উম্মতকে লৈ যাওক। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে এই খবৰ শুনাৰ পাছতেই শাফাআত কৰিব। গুনাহগাৰতকৈ গুনাহগাৰ, পাপীতকৈ পাপী উম্মত সকলক শাফাআত কৰিব আৰু শাফাআত কৰি জাহান্নামৰ পৰা উদ্ধাৰ কৰি ফুলচিৰাতৰ পাৰৰ পৰা তুলি আনি আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে বিনা হিচাপে জান্নাতলৈকে লৈ যাব। কিন্তু সেইসকল বঞ্চিত হ'ব এই শাফাআতৰ পৰা যাৰ জিন্দগীত এই ৰসুলৰ তৰিকা নাছিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে সেইসকলক চিনি নাপাব, তেওঁৰ উম্মত যাৰ জিন্দগীত ৰসুলৰ সুন্নত নাছিল, আদৰ্শ নাছিল, কোনো আখলাক মামলাত নাছিল, মুআশাৰাত নাছিল, সেইসকলক আল্লাহৰ ৰসুলে চিনি নাপাব তেওঁৰ উম্মত বুলি। চিনি যিহেতু নাপাব, শাফাআত নকৰিব। গতিকে আপুনি চিন্তা কৰিব, এতিয়া সিদ্ধান্ত আপুনি ল'ব, আপোনাৰ মাজত সেই ৰসুলৰ আদৰ্শ, সেই ৰসুলৰ সুন্নত আৰু সিফাত কিমানখিনি আছে, আৰু সেইখিনি সিফাতৰ জৰিয়তে, সেইখিনি পাবন্দী কৰা সুন্নতৰ জৰিয়তে মই শাফাআতৰ যোগ্য হৈছোঁ নে নাই আপুনি বিচাৰ কৰিব। আমি প্ৰত্যেকেই এইজনা মহামানৱ মহাপৈগম্বৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনী শুনি তেওঁৰ আদৰ্শ মোতাবিক জীৱন যাপন কৰাৰ কোশিশ কৰিম ইনশাআল্লাহ। আল্লাহ পাকে আমাক পবিত্ৰ কোরআন হাদিস মোতাবিক রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামের জীবন আদর্শ মোতাবিক আমাকও জীবন যাপন করার তৌফিক দান করুক। ওয়া মা আলাইনা ইল্লাল বালাগ।